আপোনালোকে যদি ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইবাৰ কিন্তু বহুতেই মানুহে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিছিল। এতিয়া যদি আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিছিল, এতিয়া আপোনালোকৰ এপ্লাইটো ছাকচেছফুল হৈছে নে হোৱা নাই। বহুতে কিন্তু এইবাৰ ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিছিল। যদি আপোনালোকৰ নামটো একচেপ্ট হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ পইচাটো লাভ নকৰিব বা ডেভেলপমেণ্টৰ ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে আবেদন কৰিছিল তেনেহ'লে আপোনালোকে আজিয়ে আপোনালোকৰ চেক কৰক ষ্টেটাছটো যে আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুল হৈছে নে হোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব আৰু কি কৰিলে চৰকাৰী ঘৰটো অতি সোনকালে আপোনালোকে লাভ কৰিব ডেভেলপমেণ্টৰ ঘৰটো, এইটো যে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে চাই লওক। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব PMAY 2.0। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। বহুতে কিন্তু অনলাইনত আবেদন কৰা নাই, ডাইৰেক্ট ডকুমেণ্ট জমা কৰিছিল। এতিয়া যদি আপোনালোকে ডকুমেণ্ট জমা কৰিছে তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো পেজত আহি যাব। ইয়াত চাব তিনিটা অপশ্যন দিয়া আছে, বেনিফিচিয়াৰী কোড বা এপ্লিকেশ্যন নম্বৰ। যিহেতু আপোনালোকে ডকুমেণ্ট জমা কৰিছিল, আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো নাজানে। ইয়াত চাব, ইয়াত আৰু দুটা অপশ্যন দিয়া আছে, নেম এজ পাৰ আধাৰ এণ্ড আধাৰ কাৰ্ড নম্বৰ, আৰু 2 নম্বৰত চাব দিয়া আছে মোবাইল নম্বৰ এণ্ড নেম আৰু এজ পাৰ আধাৰ, মোবাইল নম্বৰ আৰু নাম আৰু আধাৰ কাৰ্ড। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। মই লৈছোঁ 2 নম্বৰটো, নাম আৰু আধাৰ কাৰ্ড। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত বহাই দিব, ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব আৰু ইয়াত কেপচাটো বহাই দি আপোনালোকে শ্ব'ৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকৰ এপ্লাইটো হৈছে তেনেহ'লে কিন্তু ইয়াত এনেকুৱাকৈ শ্ব' কৰিব। যিহেতু বহুতে এইবাৰ ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে ডকুমেণ্ট জমা কৰিছিল, অফিচত বা কাৰোবাক দিছিল। যদি আপোনালোকে ডকুমেণ্ট জমা কৰিছে তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই। এইটো যোনটো আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, যিসকলে ডকুমেণ্ট জমা কৰিছে সেইসকলে চাই লওক আজিয়ে যে আপোনালোকৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই। ইয়াত আপোনাৰ নাম চাব দিয়া আছে আৰু এইফালে চাব দিয়া আছে BLC ভইচ দিয়া থাকিব, ইয়াত আপোনালোকৰ মোবাইল নম্বৰ থাকিব আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো থাকিব। যিসকলে কাৰোবাক ডকুমেণ্ট জমা কৰিছিল ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে সেইসকলে আজিয়ে চেক কৰক যে আপোনালোকৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই। বহুতে মানুহৰ কিন্তু এপ্লিকেশ্যন হোৱা নাই, বহুতে মানুহে কিন্তু ডেভেলপমেণ্টৰ ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে ডকুমেণ্ট জমা কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে এনেকৈ চেক কৰক যে আপোনালোকৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই। আৰু আপোনালোকে যিটো আপোনালোকৰ এপ্লিকেশ্যনটো আছে আপোনালোকে সেইটো ডাউনলোড কৰি ছেভ কৰি ৰাখি দিয়ক। যদি কিবা কাৰণত আপোনাৰ এইটো ঘৰ এইবাৰ পাছ নহয় তেনেহ'লে আপোনালোকৰ সেইটো কাগজ লাগিব। সেইকাৰণে আপোনালোকে যদি ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে কাৰোবাক ডকুমেণ্ট জমা কৰিছে তেনেহ'লে আপোনালোকে আজিয়ে এনেকৈ চেক কৰক আপোনালোকে আপোনাৰ মোবাইল বা ডেস্কটপৰ পৰা। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ